কৰ্মসূত্ৰে টিয়কলৈ আগমন ঘটা অসমৰ বিভিন্ন প্ৰান্তৰৰ এচাম আধ্যাত্মিক ভাৱমূৰ্তি সম্পন্ন ব্যক্তিৰ অপ্ৰাণ চেষ্টাত গুৰুজনৰ আদৰ্শ অসমীয়াৰ স্বাভিমান টিয়ক নগৰৰ মাজমজিয়াত ২০০০ চনত প্ৰতিষ্ঠা হৈছিল পংকজ বিলাস কলাক্ষেত্ৰ মেট্ৰিস্থল নামঘৰ। দিন বাগৰাৰ লগে লগে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজৰ সহযোগত বিভিন্ন সময়ত নাম প্ৰসংগ ভাগৱত পাঠ ভাওনা তথা আধ্যাত্মিক অনুষ্ঠান পৰিৱেশনেৰে গঢ় লৈ উঠা মৈত্ৰীস্থলৰ এইখন জনপ্ৰিয় সমাজে এই বৰ্ষত ৰূপালী জয়ন্তীৰ বৰ্ষত ভৰি দিলে আৰু উক্ত বৰ্ষটি বৰ্ষজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি আজি ৰূপালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানৰ অংগস্বৰূপে ভাদ মাহৰ পবিত্ৰ পূৰ্ণিমাৰ দিনটোত ভাগৱত পাঠ আৰু ব্যাখ্যা কাৰ্যসূচী ৰূপায়ণ কৰিছে। এই লৈ পুৱা প্ৰাতঃ প্ৰসংগ খোল প্ৰসংগ নাম প্ৰসংগ অনুষ্ঠিত কৰাৰ পাছতে দুপৰীয়া বৃহত্তৰ টিয়কৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰ উপস্থিতিত ভাগৱত ব্যাখ্যা অনুষ্ঠানটি অনুষ্ঠিত হয়। অসমৰ জনপ্ৰিয় গুৰু সংস্কৃতিৰ একান্ত সাধক ভাগৱত ব্যাখ্যাকাৰ পৱনৰাজ ফুকন উপস্থিত থাকি সাৱলীল কণ্ঠেৰে সৰল ভাষাৰে ভাগৱত ব্যাখ্যা কৰি অনুষ্ঠানটি জীপাল কৰি তোলে। পংকজ বিলাস কলাক্ষেত্ৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি আমি এবছৰীয়া কাৰ্যসূচী বিভিন্ন সময়ত উদযাপন কৰি আহিছোঁ। তাৰে আজি এটা অন্যতম কাৰ্যসূচী পবিত্ৰ ভাটি পূৰ্ণিমা উৎসৱত আমি ভাগৱত ব্যাখ্যা অনুষ্ঠিত কৰিছোঁ। এই ভাগৱত ব্যাখ্যা কৰিবলৈ আহিছে সুদূৰ শিৱসাগৰৰ পৰা বিখ্যাত ভাগৱত ব্যাখ্যাকাৰ শ্ৰীযুত পৱনৰাজ ফুকন ডাঙৰীয়া। ইতিমধ্যে সেই কাৰ্যসূচী আমাৰ আজি নামঘৰত চলি আছে। ইতিমধ্যে আমাৰ এই ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি আমাৰ বছৰজোৰা বিভিন্ন কাৰ্যসূচী এপ্ৰিল মাহৰ পৰা আমাৰ চলি আছে। গতিকে আগন্তুক সময়তো আমাৰ বিভিন্ন কাৰ্যসূচী চলি থাকিব। গতিকে আমি সমূহ টিয়কবাসী ৰাইজ তথা আমাৰ পংকজ বিলাস কলাক্ষেত্ৰৰ সমূহ ৰাইজৰ একান্ত সহায় আৰু সহযোগিতাক কামনা কৰিছোঁ। অসম আদিত্য টিয়ক।